এতিয়া আপোনালোকক লগ পাওঁতে কাম বন কৰি শেষ হওঁতে 10টাই বাজি গ'ল। এতিয়া কাম বন কৰি হ'ল, ধূপ চাকি লগালোঁ, ধূপ চাকি লগাই ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। একাপ চাহ। আজি দিনটোনো মই কি কৰোঁ তাকে ভাবিলোঁ আপোনালোকৰ আগত দেখাওঁ। আগলৈ ভিডিঅ'টো চাই থাকিব, চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাহকাপ হাতত লৈ ল'লোঁ, এতিয়া চাহকাপ খাই লওঁ। তো চাহ খাই এতিয়া আহি আছোঁ তলত কাপোৰ মেলিব। এয়া আমাৰ আৰু কাপোৰ মেলা জেগাও একদম তলত যাব লাগে কাপোৰ মেলিব। চাহ খালোঁ, চাহ খাই কাপোৰখিনি ধুই থৈছিলোঁ যিহেতু মেলিবলৈ আহি আছোঁ তলত। নহ'লে আৰু এতিয়া মেলি নিদিলে পিছত ৰ'দটো গুচি যায়, নুশুকাবই। ভাবিলোঁ আগতীয়াকৈ কাপোৰখিনি মেলি লওঁ। এই বাল্টিং কাপোৰ ধুই থৈছোঁ ৰাতিপুৱা। কাপোৰ মেলি হ'ল, কাপোৰখিনি মেলি কালি জান বাইদেউ গৈছিলে ব্লাউজ চিলাবৰ কাৰণে আমাৰ ঘৰত। মই মানে ব্লাউজটো কাটি মেলি দিলোঁ যে, তাৰপাছত ব্লাউজটো চিলাই থাকোঁতে আধা চিলোৱা হ'ল, দেৰি হ'ল। তাৰপিছত মই জান বাইদেউক ক'লোঁ কি ব্লাউজটো লৈ যাওঁ, হাতখন আপুনি লগাই দিব। এতিয়া জান বাইদেৱে মোক ফোন কৰিলে যে হাতখন মই লগাব পৰা নাই, কিবা এটা মিলা নাই, আহাচোন বোলে। তাৰপিছতে মই এতিয়া আহি আছোঁ এয়া জান বাইদেউ ঘৰত। কাপোৰখিনি মেলি থৈ আহিলোঁ সেনেকৈ। আৰু এয়া আমাৰ খুৰী, একো নহয় আমাৰ খুৰীয়ে কৈছে মই যেনে তেনে আছোঁ, নেদেখাবা এনে কৈছে। এয়া জান বাইদেউ মাক, তাৰমানে শাহু মা জান বাইদেউ ভাগৰ। এয়া খুৰী আমাৰ বিয়াত ভাল, আমাক বিয়াত মৰম কৰে। নামঘৰত প্ৰসাদ চসাদ পালে খুৰী আমালৈ লৈ আহে, হয়নে খুৰী? এয়া খুৰী আমাৰ বহুত ভাল। খুৰী বহি থাকক, তেতিয়া আমি জান বাইদেউ চপা আহোঁ। এয়া আহি পালোঁ একদম জান বাইদেউ ঘৰ। জান বাইদেউ কিটচেনত এয়া খানা পুৰা বনাই আছে, কি বনাইছে নাজানো কিন্তু বনাই আছে আৰু পুৰা। কেৰাহী বৰ্তমান তেল, এইয়া হাত দি নোহোৱা, চিকেন ব্ৰইলাৰ। মই দূৰৰ পৰা দেখা পাইছোঁ কি হাত দি নোহোৱা, মানে এনেকৈ ভাবিছিলোঁ এই চয়াবিন বুলি, পিছে এতিয়া গম পালোঁ নহয় চিকেনে বনাইছে। জান বাইদেউ ঘৰৰ পৰা আহিলোঁ, মোৰ লগত এয়া টুটু আহিলে, পটাপট কামটো দেখুৱাই আহিলোঁ। তাই মই একেলগে থাকোঁ, তাৰমানে একেটা হেৰিতে থাকোঁ। জান বাইদেউ খালিতো নিজা ঘৰ, আমি আৰু ভাড়া থাকোঁ। এতিয়া জান বাইদেউ ঘৰৰ পৰা আহি পালোঁ, যিহেতু এতিয়া দুপৰীয়া সাঁজটো বনাব লাগিব। আজি যিহেতুকে চানডে, হাজবেণ্ডে আনিলে গাহৰি মাংস। মানে দেওবাৰ দিনা গাহৰি মাংস নাখালে আমাৰ ভালে নালাগে। প্ৰত্যেকটো দেওবাৰতে আমাৰ ঘৰত মানে গাহৰি মাংস থাকেই। এতিয়া আজি ভাবিলোঁ গাহৰি মাংসখিনি মই তেল নিদিয়াকৈ বনাওঁ, যিহেতুকে আপোনালোকে চাগে হয়তো কিছুমানে বনাই খাইছে। মইনো কেনেকৈ বনাওঁ তাকে ভাবিলোঁ আপোনালোকৰ আগত দেখাওঁ। ভিডিঅ'টো আগলৈ চাই থাকিব, ভাল পালে কিন্তু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কেৰাহীখন পাতি ল'লোঁ, গেছটো মই জ্বলালোঁ, কেৰাহীখন গৰম হ'ব দিছোঁ। কেৰাহীখন গৰম হৈ গৈছে, ইয়াতে দিলোঁ অলপ ধনিয়া, আৰু অলপ দিলোঁ জিৰা, ইয়াতে লৈছোঁ মই লং, জালুক, দালচেনি অকণমান, ইলাচি দুটা একেলগে গৰম কৰি লৈছোঁ। এইখিনি গৰম হৈ গৈছে, যিহেতু ফুটিছে, এতিয়া মই গেছটো অফ কৰি দিলোঁ। এইখিনি গৰম হৈ গৈছে, মই ইয়াতে খুন্দাটো লৈ লৈছোঁ। কেৰাহীখন পাতি ল'লোঁ, কেৰাহীখন গৰম কৰি দিছোঁ। কেৰাহী গৰম হৈ গৈছে। মই পিছে এখন কেৰাহীত বনাইহে ভাল পাওঁ দেই,
মানে কেৰাহীখন ক'লা হয়, কিন্তু ক'লা হ'লেও মানে মই এইখন কেৰাহীতে আঞ্জা বনালে মোৰ হাতৰ পাকটো উঠে তাৰমানে। তাতে মই দি দিছোঁ মাংস। তেলখিনি হালধি, আৰু নিমখ। মছলা দিছোঁ আলু, পিঁয়াজ। মাংস সিজিব দি ঢাকন লগাই দিছোঁ। তিনিটা জলকীয়া কাটি দিছোঁ, কাৰণ মই অলপমান জালুক দিছোঁ তাতে। মুনুৱে খাব নোৱাৰিব ন, সেইকাৰণে অকণমান কমকৈ জলকীয়া দিছোঁ। মই খুন্দি লোৱা জিৰা, ধনিয়া, গৰম মছলা, যোনটো গোটা গৰম মছলা এইখিনি দি দিলোঁ। মই আৰু বাকী বেলেগ মছলা ইউজ কৰা নাই, অকল মিট মছলাটোৱে দিছোঁ ইয়াতে। আৰু জিৰাটো মই জিৰাটো এক্সট্ৰাকৈ ইউজ কৰা নাই, কাৰণ যিহেতু মই খুন্দি লৈছোঁ। কাটি ৰখা বিলাহী দি দিছোঁ। মই ভাত বনাই থাকোঁতে টুটুবাই আহিলে, তাই বোলে কিবা আঙঠি কিনিছে, ভৰি আঙঠি। মোক কৈ আছে দেখাই দিচোন কেনেকুৱা লাগিছে সুধিবি। আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন। চাওকচোন গাহৰি মাংসখিনি কেনেকৈ তেল এৰিবলৈ লৈছে।
সিজি গ'ল মাংসও সিজিলে মই অলপ গ্ৰেভি বনাইছোঁ কাৰণ মই দালি নাই বনোৱা আজি আপোনালোকে ফ্ৰাই কৰিও খাব পাৰে এনেকৈ ফ্ৰাই টাইপত অলপ ড্ৰাই টাইপত মোৰ মাংস হৈ গৈছে আৰু মই ঢাকোনখন লগাই গেছটো অফ কৰি দিছোঁ ভাত বনাই হ'ল এয়া আমি ভাত খাব লৈছোঁ হাজবেণ্ড আৰু মুনুৱে খাই আছে মুনু মাংস খাই কোৱা কেনেকুৱা লাগিছে কেনেকুৱা মজা মই এইফালে ভাতটো লৈ লৈছোঁ তাৰমানে মই ইয়াতে চালাড বনোৱা কাঁহীখনতে ভাত লৈ ল'লোঁ এনেকৈ মই চালাড বনোৱা কাঁহীখনত ভাত খাই ভাল লাগে এনেকৈ লৈছোঁ মাংসটো একদম ইমান চফ প্ৰায় সিজি গৈছে মাংস মজা আছে তেনেহ'লে মই ভাতকেইটা খাই লওঁ ভাতকেইটা খাই আপোনালোকক লগ পাই আছোঁ The next day. আজি মেৰেজ ডে দেই জান বাইদেউ হ'ব এয়া আমাক দিছে চাহ এয়া এইয়া এইয়া জান বাইদেউ হেপী মেৰেজ ডে দে সকলোৱে আপোনালোকে উইচ কৰিব জান বাইদেউক আমি জানবাইদেউক মেৰেজ ডে উইচ কৰি দিছোঁ এইয়া আমি এতিয়া আমি খাব লৈছোঁ এয়া কফি কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে আজি ভাবিলোঁ ভিডিঅ'টো এইখিনি কৰি দিওঁ এতিয়া আমি এয়া জান বাইদেউ আজি মেৰেজ ডে কাৰণে আমি সকলোৱে বহি এনেকৈ চাহ খাইছোঁ এইফালে ভৰি পাৰ্টি এইফালে সেই ইয়াৰ মোনাখিনি দেখা পাইছে তাতে আমাৰ কাটিঙৰ কাম চলা বস্তু এয়া থৈ দিয়া আছে বৰ্তমান আজি কাটিংটো স্তব্ধ কৰি দিছোঁ কাৰণ আমাৰ পাৰ্টি চলিছে চাহৰ আৰু মোৰো বিশেষকৈ কাম কৰি বহুত টাইম মানে কাম কৰোঁতে দেৰি হৈ গ'ল সেইটো কাৰণে ভাবিলোঁ আজি কাটিং আৰু আৰম্ভ নকৰোঁ এয়া চাহৰ পাৰ্টি কৰি অলপ লেকচাৰকৈ দিওঁ সদায় আৰু কিমান কাম কৰি থাকিম ন কেতিয়াবা অকণমান লেকচাৰ চেকচাৰো মাৰিব লাগে এয়া আমি মেৰেজ ডে পাৰ্টি খালোঁ খাই পিনি ভাবিলোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আজিলৈ তেনেহ'লে বাই বাই নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ